হেল্ল' বন্ধুসকল, আজি নিৰুৎপলৰ লগত কথা পাতিলোঁ। ভিডিঅ'টো চাই লওক। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। নমস্কাৰ। হেল্ল', কোনে কৈছে? ক'ৰ পৰা কৈছে? মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ। ডিব্ৰুগড়ৰ পৰা কোনে ক'লে? মই অভিনৱ দাদা একদম ঘৰৰ ওচৰৰ পৰা কৈছোঁ। অভিনৱ মাউত? হয় হয়। মই গৈছিলোঁ নহয় মাজতে। আপোনাক লগ পাইছিলোঁ নহয়। আচ্ছা আচ্ছা, বিয়াত লগ পাইছিলোঁ ন? হয় হয় হয়। একদম বঢ়িয়া দেই। বাকী খবৰ কেনেকুৱা? খবৰ ভালে আছে, আপোনাৰ ভালনে? ভাল ভাল ভাল। খেতি বাতি হৈছে নাই সেইফালে? বৰষুণ দি আছে, হাল বাই থৈছে। হাল বাইছে ন? হয় হয়। বৰষুণ মানে খেতি কৰিব পৰা পানী হৈ গৈছে ন পুৰা? হৈছে পুৰা হৈছে। খুব ধুনীয়া, বঢ়িয়া। কৰোণা খতম হ'লে গুৱাহাটী গৈছোঁ ক'বলৈ। একদম নিশ্চয়। কৰোণা খতম হ'লে ময়ো উজনিৰ ফালে যোৱা এটা প্লেনিং আছে। হয় হয় হয়। চাওঁ কি হয়, কেইটামান অনুষ্ঠান আছে সেইফালে মাতি আছে। হয় হয় হয়। কিছুমান বন্ধুৱেও মাতি আছে, চাওঁ কি হয়। হয় হয় হয়। তো বাকী ঘৰততো ভালেই? ভাল, চবৰে ভাল পুৰা। নিশ্চয় নিশ্চয়, লগ পাম তেতিয়াহ'লে। ঠিক আছে ঠিক আছে। একদম লগ পাম দেই। ডিব্ৰুগড়ৰ পৰা ফোন কৰিছিলে, খুব ভাল লাগিলে। বিয়াত লগ পাইছিলোঁ আজি, এবছৰমান আগত এখন বিয়াত লগ পাইছিলোঁ আৰু আজি আকৌ কণ্টেক্ট কৰিলে, খুব ভাল লাগিলে। ভাল লাগে এনেকৈ আজৰি সময়, সন্ধিয়া সময় খুব ধুনীয়াকৈ। মই কৈছোঁৱে যে যিসকলে পেজটো লাইক কৰা নাই লাইক কৰিব আৰু